তো হে গাইজ কি খবৰ আপোনালোকৰ? তো আজি আমি যাই আছোঁ গাইজ বাঁহ নিবলৈ, মানে খৰি নিবলৈ। ইভাগে আমাৰ দাদা আগপিনে যাই আছে আৰু মই পিছপিনে যাই আছোঁ। যিহেতু গাইজ মাঘ বিহু আহিলে একদম খৰি লাগি, বিশেষ চোতালত যিহেতু জুই ধৰিবলৈ খৰি লাগিব, সেয়ে আহিছোঁ আমি আজি গাইজ খৰি নিবলৈ। তো ইভাগে দা চা চব লৈ আহিছোঁ। তো ব'লক এতিয়া। তো আহিয়ে এতিয়া দাদাক গাইজ বাঁহ কাটিবলৈ লগাই দিছোঁ আৰু মই ইয়াত ভালদৰে বহি লৈ দাদাক আৰু আদেশ দি আছোঁ যে বাঁহবোৰ ভালদৰে কাট। তো গাইজ এতিয়া ময়ো ৰখি নাথাকি আৰু ময়ো বাঁহবোৰ কাটিবলৈ ধৰিলোঁ। সিও আৰু অকলেনো কিমান কাটিব, সেয়ে আৰু ময়ো অলপ কাটি দিওঁ। সেয়া এতিয়া আৰু আমাৰ গোটেইখিনি বাঁহ কটা হৈ যোৱাত আৰু আমি গাইজ বাঁহবোৰ ঘৰলৈ কঢ়িয়াই নি আছোঁ ৰ'ব। তো এতিয়া আৰু আমাৰো গাইজ বাঁহ কঢ়িয়াই হৈ গ'ল। আমি ঘৰলৈ এইখিনিয়ে বাঁহ লৈ আহিলোঁ। তো এতিয়া আৰু আমি বাঁহ চাহ কাটি আহি মই গাইজ আকৌ খেৰ কাটিবলৈ লৈছোঁ ৰ'ব। খেৰ কিয় কাটিছোঁ কৈ আছোঁ ৰ'ব। মানে যোৱা দুদিনমান আগতে মানে আমাৰ দাদাই যিহেৰে মানে গাইজ মাছৰুমটো বনাই তাৰে মানে চিডছটো মানে বীজবোৰ অৰ্ডাৰ দিছিল, সেয়ে যোৱা কালি আহি পালে। সেয়ে আৰু মই আজি মাছৰুম বনাবলৈ খেৰ কাটি আছোঁ। খেৰখিনি কাটি হৈ গ'ল। এতিয়া আৰু থালি এটাত একদম ফুল কৰি পানী লৈ ইয়াতে মানে খেৰখিনি ভিজাই থ'ব লাগিব। মই একদম ফুল কৰি পানীখিনি দি ল'লোঁ। এতিয়া পানী দি লৈ খেৰখিনি ইয়াতে ভিজাই দিলোঁ ৰ'ব। এতিয়া আৰু প্ৰায় 12 ঘণ্টামানৰ বাবে ইয়াতে খেৰখিনি ভিজাই থ'ব লাগিব। তো ইয়াৰে বাকীখিনি কাহিনী ইয়াৰে নেক্সট পাৰ্টত আহিছে।